নমস্কাৰ, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এতিয়া নিশা শ্বুটিঙৰ কাৰণে সেইবোৰ চব ৰেডি কৰা হৈছে। এইফালে সকলো লাইট লগোৱা হৈছে, দেখিছেই, দেখাই আছোঁ। বেক কেমেৰা দেখাইছোঁ এবাৰ। হৈ আছে এইফালে কেমেৰা চলাই আছে। শ্বুটিং হৈছে দেই, এইফালে লৈ আছে। এইফালে মোৰ লগত আছে আমাৰ ৰিচাং দাৰ গীতটোৰ ৰেপ ভকেল। কওক কিবা এটা। হেল্ল', সকলোলৈকে আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ খুব ধুনীয়া এটা বিহু সুৰীয়া আৰু আধুনিক গীত এটা আপোনালোকৰ মাজলৈ আৰু কেইদিনমান ভিতৰতে আমি মুকলি কৰি দিম। বৰ্তমান আজি হিৰকে দেখাইছে সবিশেষ শ্বুটিং চলি আছে। গীতটোত কণ্ঠদান কৰিছে আমাৰ পলাশজ্যোতি দত্ত আৰু মই ৰেপখিনি মই কৰিছোঁ। আৰু আমাৰ খুব ধুনীয়া মিউজিকেৰে সজাই তুলিছে আমাৰ পলাশজ্যোতি দত্তই। নিজা মিউজিক মাষ্টাৰিং নিজে কৰিছে। তেওঁ আমাৰ নিতাইপুখুৰী অঞ্চলৰ অৰ্থাৎ নিতাই পেণ্ডিং অঞ্চলৰ যিসকল বৰ্তমান হিৰকৰ ভিউৱাৰ্ছ, যিসকল ছাবস্ক্ৰাইবাৰ, তেওঁলোকক জনাওঁ যে যদি আপোনালোকৰ মাজৰে কোনোবা এজনে গান গায় আৰু হয়তো কাৰোবাৰ বিশেষ অসুবিধাৰ কাৰণে তেওঁলোকে গানবিলাক ৰেকৰ্ড কৰিব পৰা নাই, আপোনালোকে আহিব, হিৰকক হ'লেও কণ্টেক্ট কৰিব বা মোক হ'লেও কণ্টেক্ট কৰিব। মোৰ ইনষ্টাগ্ৰাম আইডিটো এওঁ দি দিব, লিংকত ডেছক্ৰিপশ্যনত দি দিবা। কণ্টেক্ট কৰিব। আমি সকলোৱে মিলি আমাৰ নিতাই পেণ্ডিং অঞ্চলৰ যিসকল উদীয়মান কণ্ঠশিল্পী আছে বা মিউজিকৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়িবলৈ চেষ্টা কৰে, তেওঁলোক আমি গ্ৰুপ বনাম, যিটো গ্ৰুপ আমাৰ আগন্তুক দিনত আগুৱাই যোৱাত সহায় কৰিব। প্ৰত্যেকজনে ইজনে সিজনক আমি ঠেলাঠেলিকৈ আগবাঢ়ি যাব লাগিব। সকলোৱে একগোট হৈ কাম কৰিলেহে আমি আগুৱাই যাব পাৰিম। এই ক্ষেত্ৰত সকলোৰে চিন্তা কৰাটো উচিত। আৰু বৰ্তমান এই কথাষাৰ চিন্তা কৰিছোঁ, কাৰণ বৰ্তমান যিহেতু আমাৰ নিতাইপুখুৰী চাৰিআলিতে এটা ষ্টুডিঅ' গঢ় লৈ উঠিছে। খুব ধুনীয়াকৈ আমাৰ পলাশে এই গানটো মিউজিক কৰিছে, কণ্ঠদানো খুব ধুনীয়া হৈছে। গানটো আপোনালোকে শুনিব আৰু আমি এই কথাষাৰ আলোচনা কৰিম। আপোনালোকে কমেণ্ট কৰিব, যিসকলে গান গায় বা ভিডিঅ' কৰে, আমাৰ লগত যোগাযোগ কৰক। আমি সকলোৱে এটা টিম হৈ কাম কৰিম। টিম হৈ কাম কৰিলে ইউনিটি এটা থাকে। তো ইমানেই। আৰু যিসকলে হিৰকজ্যোতি ফুকনৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বাকী কি আছে, লাইক, কমেণ্ট, শ্বেয়াৰ, এটচেট্ৰা সকলো কৰি দিব। আৰু ভাইটিহঁতে ভাল ভিডিঅ'বিলাক বনাম। আগন্তুক দিনত আমিও কিছুমান সৰু সুৰা হাঁহি মনোৰঞ্জনৰ বাবে আমি কিছুমান কাম কৰিম। সেইবিলাকৰ কাৰণেও আমাৰ হিৰকজ্যোতি সদায় আমাৰ লগত আছে। আপোনালোকেও থাকিব পাৰিব, কণ্টেক্ট কৰিব। থেংক ইউ। আৰু দেখাই আছোঁ আপোনালোকক এইফালে। নাই 15 ছেকেণ্ড বেছি লাগিব। নাচি আধা হৈ গৈছে নহয়।
এইনো পংকজ দা আছে দিনটো কাম কৰি আছে দেই বহুত কষ্টৰ মাজে কৰি আছে ইয়াত ষ্টপ কৰি লওঁ ভালে পাব গানটো বহুত সুন্দৰ গানটোক লৈ বহুত আশা কৰা হৈছে মানে যিখিনি মানে গীতটোৰ লগত জড়িত হৈ আছে মানুহ সকলোৱে মানে গানটোক লৈ বহুত আশা কৰিছোঁ আপোনালোকে মানে আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু দেখাই আছে চাই থাকক এইফালে এতিয়া শ্বুটিং হৈ আছে দেই এইফালে কেমেৰা ক'ত চালা এটা ৰৈ কিনে চাবা নাই যা চুট লোৱা হৈছে সেই দুনখন উৰি আছে সেইখন দুনখন দেখাম ৰ'ব চুটটো লৈ লওঁ এশৰটো চট আছে ভিতৰত মাল লৈ পলাব এতিয়া এই দেখা দিয়ক একবাৰ এগৰাকী শ্ৰীমতী জীৱনৰ ভৱিষ্যতো এইটো ৰিয়েল লাইফৰ নহয় চাই থাকক এতিয়া একদম শেষৰটো চট তাৰপৰা আজি শ্বুটিং বেকআপ হ'ব ভিডিঅ'টো সামৰিম আৰু কেইটামান মুহূৰ্তৰ পিছতে নিশা 9টা বাজিব হ'ল শ্বুটিঙো শেষ হ'লগৈ এইফালে পংকজ দাই কেমেৰা ভৰাইছে ঘৰলৈ যাব হ'ল ভৰাই আছে কেমেৰা পংকজ দাই এবাৰ চাইডত শেষ হোৱাৰ কাৰণে আকৌ কেতিয়া লগ পাম আকৌ পুনৰ লগ পোৱা আশা আছে লগ পামেই আৰু সকলোৱে এইফালে যাবলৈ ওলালে এইফালে এতিয়া গৈছেগৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ